তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আজি আমি বৰ্তমান এতিয়া গৈ আছোঁ তিলৈ, আৰু তাৰ পাছত তিলৈ হৈ মৰাণেদি আমি খেলখন চাবলৈ যাম। আৰু খেলখন মানে এদিনীয়াহে আছিলে, আৰু সেইদিনাখন টীম বহুত হোৱাৰ কাৰণে ফাইনেল খেলখন নহ'লগৈ। আৰু আজি হ'ব ফাইনেলখন প্ৰায় এসপ্তাহমানৰ মূৰত, মানে এসপ্তাহৰ মূৰতেই হৈছে খেলখন। আৰু আজি আমি খেলিবলৈ নাযাওঁ, খেল চাবলৈহে যাওঁ। তো বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে আমি বৰ্তমান তিলৈত মোবাইলটো উল্টা হৈছিলে, গমেই পোৱা নাছিলোঁ। তো বন্ধু, আমি বৰ্তমান তিলৈ পাৰ হৈছোঁ। এতিয়া কাৰেং ধাবাৰ ওচৰ পামহি, আৰু পালোহি কাৰেং ধাবাৰ ওচৰ পালোহি। এতিয়া বৰ্তমান কাৰেং ধাবা পাৰ হৈছোঁ। তো বন্ধুসকল, ভাবিছে চাগে আপোনালোকে ইমান দেৰিনো সিহঁতি কেনি গৈছে, কাৰণ সিদিনাখনৰ ৰাস্তাটো বেলেগ আৰু আজিৰ ৰাস্তাটো বেলেগ, কিন্তু আমি তালৈকেই গৈ আছোঁ বেলেগ এটা ৰাস্তাইদি। তো বন্ধুসকল, এটা নতুন কেমেৰা এংগল আপোনালোকে দেখিবলৈ কেনে পাইছে নিশ্চয় জনাব। গহপুৰ নাথাকিলে কি হ'ব, গহপুৰৰ নিচিনা ফিল্ডো দিব পাৰোঁ। এনেকৈ হ'লে কেনেকৈ হ'ব? হাত দুখন বিষাই গৈছে একদম, কাৰণ আগতে মই ভ্লগ কৰিবলৈ এনেকৈ মোবাইল ধৰি পোৱা নাই। তো তাৰ কাৰণে অকণমান মোৰ হাত দুখন বিষাবলৈ আৰম্ভ কৰিছে। তো বন্ধুসকল, আপোনালোকৰ কিবা মোৰ চেনেলটো 1000 ওচৰ চাপিছে, তো ধন্যবাদ বন্ধুসকল, আৰু অকণমান সহায় কৰি দিব। আৰু লগতে এইয়া আমি মিহিকৈ টাউন এৰিয়াত এণ্ট্ৰি মাৰিছোঁ। আমি খেল খেলিবলৈ তিলৈদিতো নোসোমালোঁ, আৰু আগলৈ গুচি আহিলোঁ, কাৰণ মৰাণৰ ওচৰৰে ৰাস্তা এটা আছিলে। তো বন্ধুসকল, এতিয়া এনেকুৱা লাগিছে আমি ৰাস্তাটো পাৰ হৈ আহিলোঁ গতে লাগিছে। তো বন্ধুসকল, ইয়াতে হৈ গ'ল এটা কেছ, আৰু আমি ৰাস্তাটো পাহৰি থাকিলোঁ, আৰু এতিয়া পুনৰ তিলৈলৈ ঘূৰি গৈছোঁ। ৰাস্তাকেইটা পাহৰিয়ে থাকিলোঁ, কি যে হৈ যায় সদায়। ইবাৰো এনেকুৱাই নক্সা হৈছিলে, ৰাস্তা পাহৰিছিলোঁ, কিন্তু ইবাৰ মাজত এবাৰ পাৰ্থক্য আছে। ইবাৰ ৰাস্তা জনা নাছিলোঁ, এবাৰ পাহৰি থাকিলোঁ। তো এতিয়া আমি পুনৰ উভতি গৈছোঁ তিলৈলৈ গৈ আকৌ আগৰ ৰাস্তাত যাব লাগিব। এতিয়া ভগৱানৰ কৃপাত টাইমতে খেলখন চাবলৈ পালেগৈ হয়। আৰু বন্ধুসকল, দেখিবলৈ পাইছে কি সুন্দৰ ৰাস্তা। ইয়াত লগৰজনক কৈছিলোঁ তেল ভৰাই লওঁ, কিন্তু নেলাগে বুলি ক'লে। তেল আছেই, ফুল আছে, টেংকি ফুল। আৰু আপোনালোকে জানে না, আমি বহুত আগৰ পালোঁগৈ, মেইন টাউন এৰিয়া পালোঁগৈ মানে। আৰু টাউন এৰিয়া ভিডিঅ'টো দেখাব নোৱাৰোঁ, কাৰণ তাত ভিডিঅ' কৰাই নাই, দেখাম কেনেকৈ। তেতিয়া মোৰ মোবাইলটো বহুত হিট হৈ গৈছিলে, আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ফ্ৰেম ৰেটটো কমি গৈছিলে। আৰু আজি কি হৈছে নাজানো, গৰম যদিও কিন্তু ভাল লাগিছে অহা যোৱা কৰিবলৈ। অহা যোৱা মানে তাৰ পৰা ঘূৰি আহিলোঁ ন আকৌ মই তেনেকুৱা, সেইকাৰণে অহা যোৱা কৰিবলৈ ভাল লাগিছে বুলি কৈছোঁ। আৰু ৰাস্তাটো ইমান ধুনীয়া লাগিছে কৈছোঁ। ভিউবোৰ কি ক'বা, একদম অচম কৈছোঁ। মইতো ভিউটো দেখিবলৈ বহুতেই ভাল পাইছোঁ, আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু কেমেৰা কোৱালিটি আৰু কেমেৰা এংগেলটো কেনেকুৱা পাইছে জনাব। তো বন্ধুসকল, আপোনালোকৰ বাবে ভৱিষ্যতলৈ এইটো এংগলতে ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু তো আপোনালোকে চাই কেনেকৈ পাইছে নিশ্চয় জনাব কমেণ্ট কৰি দেই, বেয়া নাপাব। আৰু চেনেলক মই ছাপোৰ্ট কৰিব, 1K হ'বলৈ গৈ আছে আপোনালোকৰ কৃপাত। এইটো একচুৱেলি মোৰ চেনেল নহয়, আপোনালোকৰ বুলিয়ে ধৰি লওক, অকণমান নিজৰভগীয়া কৰি লওক। আৰু এতিয়া মোৰ এই চেনেলটোক যেনেকৈ ছাপোৰ্ট কৰি আছে, আগলৈকে এনেকৈ ছাপোৰ্ট কৰি আৰু আগুৱাই লৈ যায় যাতে আশা থাকিল আপোনালোকৰ ওপৰত। ভাল লাগে দিয়ক, আপোনালোকৰ মৰমৰ বাবে ইমান আগুৱাই আহিছোঁ, আঁকোৱালি লৈছে আপোনালোকে যেনেকৈ চেনেলটো। ভাল লাগে দিয়কচোন, মনৰ পৰা এটা পজিটিভ ফিলিং আহে যে আগলৈকে এনেকৈ ভিডিঅ' বনাই যাব পাৰিম, কাৰণ আপোনালোকৰ মৰমৰ বলতে যে ইমান আগুৱাই আহিলোঁ, তাৰ বাবে ধন্য মই। আৰু এইখন মৰাণ জুনিয়ৰ কলেজ, য'ত মই পঢ়োঁ। মানে আজিলৈকে কলেজ গৈ পোৱা নাই, কাৰণ মানে ফাৰ্ষ্ট ইয়েৰটো এতিয়ালৈকে খোলাই নাই, খুলিব কেইদিনমানৰ পিছত, তেতিয়ালৈ বাট চাওঁ। এয়া আকৌ কাৰেং ধাবা পাৰ হ'লোঁ। ৰাস্তাটো বহুত দূৰ গতে লাগিছোঁ। তিলৈ কেতিয়া পামগৈ, খেলখন চাবলৈ পাম নে নাপাম সেইটোকে ভাবি আছোঁ। আৰু সিদিনাখন লগৰ কেইজনমানে সুধিছিল, সিদিনাখন ফুটবল খেলখন কেলৈ নেদেখালে বোলো ব্লগত। আচলতে সেইদিনাখন মই বনাবলৈকে পাহৰি থাকিলোঁ ভিডিঅ'। আজি এনেকুৱা নকৰোঁ, সৰুকৈ ক্লিপ এটা হ'লেও এড কৰি আজিৰ এই ব্লগটোত। সবাই শেষত তিলৈৰ ওচৰ পাইছেহি, আৰু বেছি দূৰ নাই, 2 কিলোমিটাৰমান বাকী আছে তিলৈলৈ। আৰু তাৰ পৰা আকৌ ৰাওনা হ'ম খেল চাবলৈ। যাম বুলি ভাবিছিলোঁ মৰাণেদি, কিন্তু সেইটো নহ'ল, ৰাস্তাটোকে পাহৰি থাকিলোঁ আমি, চিনিয়ে নাপালোঁ ৰাস্তা। সেইকাৰণে আকৌ বিচাৰি থকাতকৈ একেবাৰে ঘূৰি আহিলোঁ তিলৈদিয়ে যাওঁগৈ, মানে তিলৈদিয়ে যামগৈ আৰু খেল চাবলৈ।
বন্ধুসকল বহুত সময়ৰ পিছত অৱশেষত টিলৈ পালোহি আৰু মৰাণৰ পৰা আহি ৰাস্তাও পাহৰি থাকিলোঁ ঘূৰি আহিবলগীয়া হ'ল আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু য'ত খেল খেলাই আছে তাৰ পামগৈ এতিয়া এতিয়া আকৌ আগৰ কেমেৰা এংগেললৈ গুচি আহিলোঁ কাৰণ মোৰ লগৰজনৰ নহ'লে নোৱাৰোঁ মানে বাইকত কৰা আৰু স্কুটিত কৰা বেলেগ কথা লগৰজন মানে টিলৈত কাম এটা ওলালে পিছত আকৌ লগ পাম বাৰু তাত কোনে কোনে হয়নে অঁ এইফালে বোলে এই গ্ৰাম্য ৰাস্তাটো যে এই যে খণ্ড আছে যে অঁ এইটো আপুনি কেমেৰা এংগেল চেঞ্জ হ'ল কিয় কিন্তু ভিউটোতো দেখিবলৈ আগৰ নিচিনাই আছে এইবাৰ স্কুটিত বহুত চেষ্টা কৰাৰ পিছত কেমেৰা এংগেলটো মিলাব পাৰিলোঁগৈ কষ্ট হৈছে বাইকত যিমান কষ্ট হৈছিলে স্কুটিত তাতকৈ বেছি কষ্ট হৈছে কাৰণ ফুট ৰেষ্টটো অকণমান বহলকৈ থাকে ন স্কুটিত বাইকত ইমান বহলকৈ নাথাকে ফুট ৰেষ্টটো তো বন্ধুসকল আপোনালোকৰ দাবীত আজি আপোনালোকক ভ্লগত মানে এই ভ্লগটোত আপোনালোকক খেলখনো দেখালোঁ আমি শেষৰলৈকে ৰৈ নাথাকিলোঁ কোন জিকিলে কোন নিজিকিলে গুচি আহিলোঁ আৰু ইমান টাইম কাৰণ মোৰ ইজন লগৰজন যোনে বাইকখন আনিছিলে সি খেল চাবলৈ নাহিলে টিলৈতে ৰখি থাকিলে তাক কামটো কৰোঁতে বহুত দেৰি হ'ল আৰু অকণমান আগতে ফোন কৰিছিলে সি মোক আহোঁ নেকি বুলি সুধিছিলে কিন্তু মই নালাগে বুলি ক'লোঁ কাৰণ দেৰি হ'ব বুলি আমি তেতিয়ালৈকে ঘূৰিলোঁৱেই তাৰ বাবেই সোনকালে ঘূৰিলোঁ নহ'লে খেলখন আৰু অকণমান দেৰি চালোঁহেঁতেন কিন্তু একো নাই লগৰহে মেইন তো বন্ধুসকল আপোনালোকক শেষত ক'ব খুজিছোঁ যে যোনে যোনে মোৰ এই ভিডিঅ'টো চাইছে সিহঁতে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যোন নতুন সিহঁতি ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অন কৰি লওক এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই